কিছুদিনৰ পৰা বিদ্যুৎ বিভাগৰ নাজিৰা গড়গাঁৱৰ বিদ্যুৎ উপসংমণ্ডলৰ বহু ক্ষেত্ৰত গাফিলতি দেখা পোৱা গৈছে। বহু অঞ্চলত বিদ্যুৎৰ খুঁটাত ট্ৰেন্সফৰ্মাৰ আদিত জংঘলৰ লতা বগাই বিপদজনক ৰূপত বিদ্যুৎ যোগান ধৰা দৃষ্টিগোচৰ হৈছে। উৎকট গৰমত অনিয়মীয়া বিদ্যুৎ যোগানত জীয়াতু ভুগিছে নাজিৰাবাসীয়ে। সেয়েহে আজি নাজিৰাঘাট অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ সভাপতি দাদুল নেওগ, প্ৰচাৰ সম্পাদক ভাস্কৰজ্যোতি মহন্তৰ নেতৃত্বত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নাজিৰা আঞ্চলিক সমিতিৰ উপদেষ্টা বিকি বৰচেতিয়া, আঞ্চলিক সমিতিৰ সভাপতি বুবুল দত্ত, সাধাৰণ সম্পাদক পাৰ্থপ্ৰতিম হাজৰিকা, সাংগঠনিক সম্পাদক হিমাংশু দত্তসহ এক সজাতি দলে নাজিৰাৰ বিভিন্ন অঞ্চলৰ বিজুলী যোগান ব্যৱস্থা নিয়মীয়া কৰা, ট্ৰেন্সফৰ্মাৰসমূহৰ সুৰক্ষাৰ ব্যৱস্থা কৰা, বেকা হৈ যোৱা বিদ্যুৎ পৰিবাহী খুঁটাসমূহ মেৰামতি কৰা, উন্নয়নৰ দাবীত এখন স্মাৰক পত্ৰ গড়গাঁওস্থিত অসম ৰাজ্যিক শক্তি বিতৰণ কোম্পানীৰ মাননীয় কাৰ্যবাহী অভিযন্তাক প্ৰদান কৰে আৰু অতি শীঘ্ৰে উক্ত সমস্যাসমূহ সমাধানৰ বাবে উচিত পদক্ষেপ ল'বলৈ দাবী জনায়। অকণ বতাহ মাৰিলে কাৰেণ্টটো কাটি দিয়ে আৰু এই গৰমৰ দিনত যথেষ্ট ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। ইয়াৰ উপৰিও গ্ৰামাঞ্চলৰ যিবোৰ ট্ৰেন্সফৰ্মাৰ আছে, সেই ট্ৰেন্সফৰ্মাৰসমূহৰ কোনো সুৰক্ষা ব্যৱস্থা নাই। কিছুমান আপোনাৰ বিদ্যুৎ পৰিবাহী তাৰৰ খুঁটা বেকা হৈ আছে আৰু আপোনাৰ ভল্টেজটো নাথাকে। গতিকে আমি এই বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত আজি এই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নাজিৰা আঞ্চলিক সমিতিয়ে সজাতি দলে বিদ্যুৎ বিভাগৰ উচ্চ পদৰ বিষয়াক আমি লগ কৰি আজি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ আৰু তেখেতক আমি দাবী জনাইছোঁ যে এই সমস্যাকেইটা অতি শীঘ্ৰে সমাধান কৰক, নহ'লে আমি ৰাইজৰ স্বাৰ্থত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নাজিৰা আঞ্চলিক সমিতিয়ে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। নাজিৰাৰ পৰা নয়নমণি ফুকনৰ ৰিপৰ্ট, এনি টাইম 24।